তেওঁ বোলে জুট মিলত পাত দিছিলে 13 লাখ টকা পায় এই পইচাটো নিদিয়াৰ কাৰণে মানে তেখেতে বোলে বিষ খাই দিছে তাৰ পোৱা হিচাপে 13 লাখ তাৰ পোৱা হিচাপে 13 লাখ বুলি কৈছে ক'ৰ পৰা পাবলৈ আছিলে সি কৰিব নিজেই কৰিব ক'ৰ পৰা পাবলৈ আছে এই জুট মিলৰ সেইকাৰণে মানে এতিয়া তেওঁ সেইটো পইচাটো নোপোৱাৰ কাৰণে বোলে চবক পইচা দিব লাগে বোলে এতিয়া এই পইচাটো নোপোৱাৰ কাৰণে সদায় বোলে কিবা কিবি কয়